আইঐ ক'ত যে মোৰো দুটা 4-5 বাৰমান লাচি আনি দিয়াৰ লগে লগে মই একদম পেটৰ বিষত থাকিব পৰা নাই পাই। দুটকামান বোলো বচাই পেলাই পইচা কেইটকা সাঁচি থৈ দিম বুলি ভাবিছিলোঁ। আইঐ নোৱাৰিম আৰু দেই, মোৰ পেটটো একেবাৰে কি কৰিছে আৰু ডক্টৰৰ ওচৰলৈ আহিব লগা হৈ গ'লগৈ। কি হ'ব যে। আইঐ সাঁচোতে বেছিকে আকৌ খৰচে হ'ব এতিয়া। আইঔ মানুহজন একো কামৰ মানুহ নহয়। আপোনাৰ ইমান পেটৰ বিষ হ'ল যে দুবাৰ 3বাৰ মান লাচি আনি দিওঁতে এনেকুৱানো পেটৰ বিষ হয়নে? ইচ আৰু খাব, আৰু য'তে ত'তে যি টি খাব, সেইকাৰণে পাইছে। আইঔ মনি নকবা আৰু মনে থকা দেই, মোৰ পেটৰ বিষত সহ্য হোৱা নাই আৰু পক কৰি থাকিবা দেই। আপুনি কি কয়? মই ভালক বুলি কৈছো আপোনাক। পেটৰ বিষটো কিহৰ কাৰণে হৈছে আপুনি মুখে আকৌ পক কৰা কথা ক'লে। বৰ আচৰিত মানুহ, ভাল কথা এটা ক'ব নোৱাৰি মানে। বেছিকৈ কম। আৰু য'তে ত'তে ভোজ সকাম বিয়া সবাহ এইবোৰততো আপোনাক একদম আগতে ৰাখে, এইবোৰত খাই কৈ ফুৰিব। এতিয়া খাই কৈ ফুৰোঁতে নিজৰে ক্ষতি হৈছে। এতিয়া আপুনি এই 4-5 মান লাচি আনিবলৈ দিওঁতে আনিব নোৱাৰা হৈ থাকিলে। এতিয়া নিজৰ ক্ষতি হৈছে। বাইদেউ অলপমান চাই দিয়কচোন, মই পেচেণ্টক চাওঁ। হাই ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো কেনেকুৱা পালে? মোৰ দেখিছেনে একে ডক্টৰৰ ওচৰ পাই গ'লোঁ ধানৰ লাচি আনোতে। তাকে আপোনালোকে ভিডিঅ'টো চাব আৰু লাইক কৰিব, কমেণ্ট কৰিব, আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। চেনেলটো ছাবস্ক্ৰাইব খুব কমকৈ কৰে, ছাবস্ক্ৰাইব কৰি থৈ যাব, তেতিয়া নতুন ভিডিঅ' আপোনালোকে পাই থাকিব। আজিলৈ আহিছোঁ, আকৌ এটি নতুন ভিডিঅ'ত লগ পাম বাৰু। বাই।